হে গাইজ কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোক চব ভালেই আছে আজি এটা আকৌ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি ভিডিঅ'টো এনেকুৱা এজন ব্যক্তিৰ ওপৰত আছে যিজনে 1992ত স্কেম কৰিছিলে আমাৰ ভাৰতত শ্বেয়াৰ মাৰ্কেটত আপোনালোকে তেওঁৰ বিষয়ে বহুতে তেওঁৰ নাম জানে আৰু বহুতে নাজানিব পাৰে তেওঁৰ নাম আছিল হৰ্ষদ মেহতা হৰ্ষদ মেহতাৰ কেনেকৈ কি কৰি পিনি তেওঁ ইমান 5000 কোটি টকা স্কেম কৰিছিলে তাৰ বিষয়ত মই ক'বলৈ যাম আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব বলক ভিডিঅ'টো আৰম্ভ হৰ্ষদ মেহতা আছিল ভাৰতীয় শ্বেয়াৰ বজাৰৰ এটা উল্লেখযোগ্য নাম 1980 আৰু 1990 দশকত এটা বৃহৎ কেলেংকাৰী পৰিণত কৰা ব্যক্তিজনেই আছিল হৰ্ষদ মেহতা হৰ্ষদ মেহতা ভাৰতীয় বেংকৰ দুৰ্বলতা ব্যৱহাৰ কৰি তেওঁ বেংকসমূহৰ পৰা অত্যাধিক পৰিমাণে ধন উঠাই আনিছিল ধন শ্বেয়াৰ মাৰ্কেটত লগাইছিল তেওঁ কিছু বিশেষ কোম্পানী শ্বেয়াৰ মূল্য নিজেই বঢ়াইছিল আৰু নিজেই কমাইছিল আৰু তাৰ ফলত তেওঁ বহুতো ধন নিজৰ পকেটত সোমাব পৰাকে প্ৰফিট কৰিছিল তেওঁ কেলেংকাৰী কেনেকৈ কৰিছিল আপোনালোকে জানেনে জালি বেংকৰ ৰিচিপ্ট বেংকৰ মাজত লেনাৰ দেনাৰ বাবে ব্যৱহাৰ হোৱা বেংক ৰিচিপ্ট নকল কৰি বেংকৰ পৰা ধন উঠাইছিল শ্বেয়াৰৰ মূল্য বৃদ্ধি বিশাল পৰিমাণৰ ধন লগতে কিছু নিৰ্দিষ্ট শ্বেয়াৰ কিনি তাৰ মূল্য বৃদ্ধি কৰিছিল শ্বেয়াৰৰ মূল্য অধিক হোৱাৰ পাছতে সেই শ্বেয়াৰ বিক্ৰী কৰি তেওঁ লাভান্বিত হৈছিল 1992 চনত যেতিয়া তেওঁ কেলেংকাৰী ধৰা পৰিল তেতিয়াৰ মূল্য অনুসৰি হৰ্ষদ মেহতাই প্ৰায় 5000 কোটি টকা তেওঁ দুৰ্নীতি কৰিছিল বেংকৰ পৰা এই কেলেংকাৰীৰ পাছত ভাৰতৰ চৰকাৰে নতুন নিয়ম নীতি প্ৰয়োগ কৰি শ্বেয়াৰ বজাৰৰ নিয়ম নীতি কঠোৰ কৰি দিছিল যেতিয়া চৰকাৰে এই স্কেমৰ কথা গম পাই 1992 চনত তেওঁক গ্ৰেপ্তাৰ কৰিছিল এই কেলেংকাৰীয়ে ভাৰতীয় বিত্তৰ এক বৃহৎ পৰিমাণে অনিষ্ট কৰি তাৰ ফলত SEBI নিয়ন্ত্ৰণ কঠোৰ কৰি দিছিল